হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বনাই দেখুৱাম পাউডাৰ গাখীৰৰ পেৰা। খুব কম সময়তে মাত্ৰ 5 মিনিটতে বনাব পাৰি। আহকচোন কেনেকৈ বনালোঁ চাওঁ। তাৰ বাবে মই এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে দিছোঁ 1 চামুচ ঘিউ আৰু আধা কাপ গাখীৰ দিছোঁ। গৰু গাখীৰ হয়। ইয়াতে মই দি লৈছোঁ পাউডাৰ গাখীৰ 1 কাপ আৰু এইখিনি লৰাই ল'ম। গোটেইখিনি মিক্স কৰি ল'ম একেবাৰে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, নহ'লে জ্বলি যাব। আৰু এতিয়া মই ইয়াতে দি দিছোঁ চেনিখিনি অলপ গুড়ি কৰি লৈছোঁ। এতিয়া এইখিনি এনেকৈয়ে লৰাই থাকিব লাগিব। এয়া হৈ গৈছে। কেৰাহী এৰা আৰম্ভ কৰিলেই মই থালি এখনত উলিয়াই ল'লোঁ আৰু এতিয়া এইখিনি এনেকৈ পেৰাৰ শ্বেপ দি ল'ম। আপোনালোকে নিজৰ মতে কিমানটো ডাঙৰ সৰু কৰিব পাৰে। এয়া চাওক কি ধুনীয়া হৈছে নহয়নে? খাবলৈও বিৰাট টেষ্টি হয়। মই ইয়াতে অকণমান ড্ৰাই ফ্ৰুটছ দি দিছোঁ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব